তো আমি এই মাংসটো লৈ গ'ল তো আমি চিকেন টিকেন বনাইছিলোঁ এতিয়া বিশ্বাস নকৰিব পাৰে আপোনালোকে কিন্তু প্ৰজ্ঞানে সেক্সি চিকেন বনাইছিলে এইটো কিন্তু নাই নাই বিশ্বাস আছে এইটো চাওক মোৰ ওচৰত ভিডিঅ' আছে হা মোৰ ওচৰত ভিডিঅ' আছে তুমি ক্লিপটো লগাই দিবা তাত তো আমি ধুনীয়াকৈ চিকেন টিকেন বনালোঁ মই জানে পিঁয়াজ চিয়াজ গোটেইখিনি ভালকৈ কাটিলোঁ মানে লগৰৰ কাৰণে কিয় কষ্ট নকৰিম কাৰ কাৰণে কৰিম লাইফত লৈ লগৰৰ কাৰণে কষ্ট নকৰোঁ হা পিঁয়াজ চিয়াজ কাটিলা নে এইটো চাওক আমাৰ হেড চেফ আৰু মই ছেকেণ্ড হেড চেফ অকল টেষ্টিং বয় হেল্পাৰ সেইটো মেইন টেষ্ট কৰাটো বহুত মেইন টেষ্ট হৈছে নে নাই হয়নে নহয় চবৰে আহি বহুত ভাল লাগিছে কালি আমি যাম কিন্তু তাৰে মাজত আমাৰ মুছাৰীক কালি গুচি যাব গুৱাহাটী লগ পাম আকৌ দুখ কৰিম লাইফত কিন্তু একো নাই আমি ছেপ্টেম্বৰত আহিম ভিডিঅ' ব্লগ দিম মানে ইয়াৰে ভাই বহুত বুঢ়া এখনৰ কি নাম আছিলে আনিনি নহয় ক'ত থাকি আছো মিছমি টাকিন হোম আমি মিছমি টাকিন হোম ষ্টেত থাকি আছো বহুত ধুনীয়া বহুত হাইজিন হয় বহুত ধুনীয়া হয় মানে ৱাছৰুমো বহুত ধুনীয়া মানে এনেকুৱা নহয় ইণ্ডিয়ানো আছে ৱেষ্টাৰ্ণো আছে আৰু মানে এনেকুৱা নহয় আপোনালোকে কাপল চাপলৰ চেম্পু চাবোন ফেচ ৱাছ চব আছে মানে গ্ৰিজাৰ 24 আৱাৰ্ছ মানে ইমান ভাল পাব যে আপোনালোকে আহিও ভাবিব লাগিব কিন্তু বহুত হাইজিন হা सीधा गरम पानी में करे ये हमार दीदी होस्ट दीदी के लिए बहुत सुंदर हुआ खाना पीना एकदम बेस्ट हुआ सब फैसिलिटी मिला हिंदी কৈ দিলো মই আকৌ কিন্তু আহিব আপোনালোকে আৰু নেক্সট আমি কালি গৈ আছো ৰিভাৰ ৰাফটিং আৰু মই মানে মানুহ না মই মানুহ কৈ আছো যে না না সেইটো বেলেগ পৃথিৱীৰ আৰু মানুহ কৈ আছো কি যেতিয়া ইন্টাৰেষ্টিং কিবা হ'ব এই মই কথা পাতি আছো নাই গলা হে এডিট নকৰো গলা দি দিম তোমালোক গলা বুলি দেখাব লাগিব ন ইম্পৰ্টেন্ট কিবা কৈ আছো তোমালোক কেলা গলি আছে নে নে লিও হেল্ল' হেল্ল' বুজিছে না তো আপোনালোকে আহক কালি আমাৰ ধুনীয়া ধুনীয়া আৰু ভিডিঅ' বনিব আৰু মানে বহুত মজা হ'ব কিন্তু মই আপোনালোকক কৈ আছিলোঁ যে যেতিয়া কিবা ইণ্টাৰেষ্টিং বনাম আপোনালোকক দেখাম কিন্তু ইণ্টাৰেষ্টিং বহুত হৈ আছে তাৰে মাজত আমি চিলেক্ট কৰিছোঁ কোনটো বেছি ইণ্টাৰেষ্টিং হ'ব যদি ভাবি আছে ডিম্পুৰি গেলা গলি আছে নেকি নাই নাই মই বঢ়িয়া কথা ভাবিছোঁ ইণ্টাৰেষ্টিং নেক্সট যোনটো আহিম আমি ছেপ্টেম্বৰত যোনটো আহিম সেইটো খালি এতিয়া আমি ছেপ্টেম্বৰ ন কালি 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 কালিতো আমি ৰিভাৰ ৰাফটিং কৰিব যাম আকৌ কথাটো কৈ দিছো মই যে এনেকৈ খালী গাই আছো এনেকুৱা নহয় মই ঠাণ্ডাত এনে খালী গাই আছো আমি জুই চুই ধৰাৰ কাৰণে গোটেই ৰুমটো আমি 30 ডিগ্ৰী চেলচিয়াছ কৰি লৈছো সেইকাৰণে এনেকৈ থাকিব পাৰিছো আৰু জয়দীপো এনেকৈ থাকিব পাৰিছে সেইকাৰণে বিলিভ কৰিব আমাক